সংগীত জগতখন সলনি কৰিব নেকি? এয়াৰ বিষয়ে আপুনি কি ভাবে? আপুনি বাৰু অসমীয়া এই গীতটি শুনিছেনে? আগতে এটা গান সৃষ্টি কৰিবৰ বাবে গীতিকাৰ, সুৰকাৰৰ পৰা আৰম্ভ কৰি গায়ক, বাদ্যযন্ত্ৰীকে আদি কৰি এটা ডাঙৰ দলৰ প্ৰয়োজন হৈছিল। মানে গীতিকাৰ এগৰাকীকো গান এটা লিখি উলিয়াবলৈ এটা বিশেষ মন পছন্দৰ সময়ৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়া যেন গান সৃষ্টিৰ গোটেই প্ৰক্ৰিয়াটো সহজ হৈ পৰিছে। এআইক আপুনি পৰিস্থিতি, আপোনাৰ মনৰ ভাৱটোক লৈ দুটামান শব্দৰে বুজাই দিয়ক আৰু এআইয়ে প্ৰস্তুত কৰি দিব এটা গান। সময় ৰাহি হলেও এটা প্ৰশ্নই সকলোকে অশান্ত কৰিছে। এআই সহায় নে ধ্বংস? এই ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন ধৰণে মন্তব্য কৰা দেখা যায়। লগতে চাওক এইখিনি মন্তব্য। ऑटो ट्यून आगे तो क्या हो गया? स्टेज पे तो हम लिटमस टेस्ट हो जाता है ना कि कौन क्या, कितना भी तुम 8 घंटा 2-4 दिन लगाओ गाना गाने में, अच्छा लगेगा तुमको। स्टेज पे तो तुमको गाना पड़ेगा, गाना गाओ, लिपसिंग करोगे तो मालूम पड़ जाएगा। वो तो उस चीज़ को कोई नहीं छीन सकता। तो मैं पहला तो हम लोग ऑडियो में यूज कर रहे हैं एआई को, हम लोग एआई वोकल्स पे भी यूज, हम लोग बना रहे हैं बहुत सारी चीजें। Technology has never replaced humans, and so will AI. AI will never be. Okay, I'm going to get AI, I'm going to fire 100 people and I want AI, I want to take all the money. As a leader, when you do, that is gross. আমাৰ অসমৰ জনপ্ৰিয় শব্দযন্ত্ৰী তথা সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকনৰ এই কথাখিনিৰ সৈতে আপুনি এগ্ৰী কৰিবনে? टेक्नोलॉजी आने वाला है, आएगा ही, आपका जगह लेगा ही। अभी बेस्ट थिंग इज लर्न हाउ टू यूज एआई। কিন্তু এআইৰ বিষয়টোত শ্ৰেয়া ঘোষালে কোৱা কথাখিনিৰ সৈতে আমি সকলোৱে ৰিলেট কৰিব পাৰোঁ। Even if AI comes, emotion cannot be recreated by any machine. এআই আমাৰ শত্ৰু নহয়, কিন্তু ইয়াক যাদুকৰ বুলিও ভাবিব নালাগে। এআইৰ সহায় ল'ব পাৰে, কিন্তু ই ভৱিষ্যত নহয়। এআইৰ জৰিয়তে একাংশই আমাৰ সংগীত শিল্পীসকলৰ মাতটোৰ কপি কৰি গীতৰ সৃষ্টি কৰিছে। কিন্তু পিছলৈ এয়া যদি কণ্টিনিউ কৰা হয়, তেতিয়াহ'লে আৰ্টিষ্টৰ জীৱনলৈও ই ভাবুকি সৃষ্টি কৰিব পাৰে। 3 বছৰ আগতে এআইৰ বিষয়ে ইলন মাস্কে কোৱা এই কথাখিনি শুনক। I'm a little worried about the AI stuff. I think it's something, I don't know, which we should be concerned about. I think we should need some kind of like regulatory authority or something that's overseeing AI development and just making sure that it's operating within the public interest, and quite dangerous technology. আপোনালোকে বাৰু এই বিষয়ত কি ভাবে? আমাক জনাওক আপোনালোকৰ মতামত। চিত্ৰবন